হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰা আজিৰ দিনটো চবৰে ভাল হওক। মোৰ ভালে যাৰ যাৰ বেয়া আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে চবৰে ভাল হওক। আজি মানে বেছি দিনৰ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই, আধাৰ পৰা এতিয়া গৈ আছোঁ আমি চাৰিজনীয়ে ক'লৈ গৈ আছোঁ আপোনালোকে চাই থাককচোন। আজি ইহঁতে পূজা কাপোৰ চাপোৰ কিনিব আৰু কি বস্তু লয় আজিৰ দিনটো আপোনালোকে চাই থাককচোন। এতিয়া আহি পাই মেলি ডাইৰেক্ট সোমাই গৈ আছোঁ। কোনটো ক'ত মাৰ্কেটত সোমাইছোঁ আপোনালোকক জনাই আছোঁ। লাহে লাহেকৈ এতিয়া সোমাই গৈ আছোঁ। আমাৰ এইকেইজনী কি বস্তু লয় আজি নিজানো আৰু পূজাৰ বস্তু ল'বলৈ আহিছোঁ। কি কাপোৰ লয় জানো আজি দেখাই দিম আপোনালোকে চাই থাকক একেবাৰে লাষ্টলৈকে। জানি ধুনীয়া ধুনীয়া কালেকশ্যন। এই টপটো চাওকচোন আপোনালোকে। এই টপটো বেছি দাম নহয়, এখন টপ 300 টকা। ইমান ধুনীয়া। আৰু আমাৰ লগৰজনী দুটাকো ল'ব মানে ইমান ভাল লাগিছে। হোৱাইট আৰু ব্লেকটো আৰু একেবাৰে চিম্পল হোৱাইট কালাৰটো বহুত বেছি ভাল লাগিছে। দুটাটো 600 টকাত ইমান ভাল লাগিছে। সেই লগৰটো লৈছে ইমান ধুনীয়া ভাল লাগিছে ন টপটো। অঁ এইটো বেছি ভাল লাগিছে আৰু এইটো ভাল লাগিছে। এইটো দুটাটো ল'ব। এইটো কি ষ্টাইল হয়? পিন্ধিবি তই পিন্ধি ল দে। চব একে ডিজাইনে আছে ন, চবতে বেলেগ বেলেগ ডিজাইন থাকিব। বজাৰ কৰিব আহিছোঁ আৰু লৈ আছোঁ দেখাই আছে। এতিয়া আপোনালোকৰ জেগাটো ক'ত হয় কৈ দিছোঁ। ডিব্ৰুগড় টি10 মাৰ্কেট বুলি কয়, সেইটো চাওক অকণমান দেখাই দিছোঁ। চাইডত ইমান ধুনীয়া ধুনীয়া ইয়াত কালেকশ্যন আছে। আপোনালোকে আহি কিনি ল'ব পাৰিব। বহুত ডাঙৰ আছে মানে যোনটো পচন্দ টপ আৰু জিন্স বেছি ইয়াত আছে আৰু ভাল লাগে। আৰু ইমানটোতো চাওকচোন বহুত বেছি বেয়া লাগে। ইমান কষ্ট ন, বৰি চৰি নাই বেছি। ইমানটো চাইছোঁ চবেই এনেকুৱা মানুহ চাগে এটকা দুটকা দিব লাগে, আমিও দিওঁ হ'লেও ইমানেই কষ্ট বেছি বহুত চাই মনটো বহুত বেছি নিজকে দুখ লাগিলে সঁচাকৈ দিছে। দেখাইছে এনেকৈ ভাল লাগে। এনেকৈ নহয় নুঠাম, এনেকৈ ভাল লাগিছে। মা কৈছোঁ এনেকুৱা ভাল লাগিছে। ইমান ভিৰ মানুহে মানুহ ইমানেই বেছি আহিছে মানে কি ক'ব নোৱাৰা হৈ গৈছে। খোজকাঢ়িবলৈ জেগা নাই। তাৰ ওপৰত মোক শকত দিয়ে ভাল আছিলে কবি আমাৰ পৰা কয় কি কি লাগে ক কিমান হয় জানো এইকেইটা জোতা নাই নেকি? জোতা নাই চাগে ইমানেই ভিৰ মানুহকেইটা ইমানেই ভিৰ কি ক'ম আৰু ক'ব নোৱাৰা হৈ গৈছে দেই।
কি লওঁ নলওঁ আগতে আমি কলেজত পঢ়ি থাকোঁতে এনেকৈ কৈছিলোঁ অঁ এনেকুৱাই কৈছিলোঁ সঁচাকৈ বহুত মনত পৰি যায় এই দিনকেইটা এনেকুৱা মনত পৰি কেতিয়াবা কান্দি কান্দি লাগি যায় অঁ আৰু কিবা এটা কয় এই কুকুৰটো কিবা এটা লোৱা নিচিনা ইয়াত ভাল লাগিব আছে এতিয়া খাবলৈ কাৰণে সোমাই মেলি এতিয়া চাওক কি খাবলৈ লৈছোঁ দুজনীয়ে একদম খাবলৈ ৰেডি আৰু দুজনী বস্তু কেইটামান ল'বলৈ গ'ল ইহঁত দুজন পাছত খাবলৈ আহিব আমি দুজনে খাই আছোঁ এতিয়া খাই মেলি আকৌ চবে একেলগে ওলাই আহি আকৌ এতিয়া জোতা ল'বলৈ ওলাইছেগৈ অথনি নল'লে পাহৰি থাকিলে টেনশ্যনে এখন জোতা ল'বলৈ লৈছে আমাৰ তিনিটা বাইক এতিয়া খবলৈ পাহৰিলোঁ যে ইয়াত ধুনীয়া ধুনীয়া জোতা চেণ্ডেল বেগ চব পাব কিন্তু কুৰ্তি চুৰ্তি ইমানকৈ নাই বাৰু জিন্স টপ ফ্ৰক এইখিনি বহুত ধুনীয়া ধুনীয়া আছে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব দেই ধুনীয়া ধুনীয়া কালেকশ্যন আছে বাহ এতিয়া ল'ব পাৰিলে ছোৱালীজনী খাতৰা বেলেগ মোৰতো মোক একদম মৰম বুলি ক'লে টকা নাই মনত আছিলে এতিয়া জানি নোলায় ইমান খাতৰা আছে খং উঠিবহি পইচা দেখা হয় পুৰা ফূৰ্তি আৰু ছোৱালীজনী হেপী হেপী লাগিছে নাই এতিয়া অঁ আমাক পাৰ্টি দিব এতিয়া পিন্ধিবি লাহে লাহে তই উঠাই আছো দেখা নাই নেকি অঁ লুকাই দিছে যে কেলে হ'ল ন এতিয়া এটা হ'ল নে ইমানগাল বস্তু এইকেইটা তিনিজনটোৱে ল'লে চাওক ইমানটো বস্তু কি কি লৈছে জানো সিহঁতে জানে এতিয়া বজাৰ কৰোঁতে কৰোঁতে বহুত ৰাতি হ'ল দেৰি হ'ল দেই হেৰাল অসমীয়া হেৰাই গ'ল ক'ত গ'ল জানো সঁচাকৈ লাও বুলি কৈছা দেখাই দিলোঁ মই এইটো চাওক বেয়া দেখিছে আকৌ বজাৰ কৰি মেলি ইমানেই দেৰি হ'ল বস্তু লৈ মেলি এতিয়া ৰুমলৈ বুলি অট'ত উঠিবলৈ লৈছোঁ চাৰিজনী এতিয়া ৰুমলৈ গৈ থাকোঁ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব দেই সকলোৱে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'টো সকলোকে লগ পাম আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই আকৌ নেক্সট ভিডিঅ'ত চবকে লগ পাম